মই মানে অকণমান ভূগোল কিবা অলপ জানো আৰু মোৰ নামটো কৈছে নেকি আগতে মোৰ নামটো বংকিম বৰুৱা আৰু এজন সাধাৰণ ব্যক্তি মই সৰুকৈ এটা কাম কৰি থাকোঁ বাৰু ভূগোল মানে কি তোমালোকে ক'ব পাৰিবা নেকি কোনোবাই ভূগোলৰ উদাহৰণটো আমি ভূগোলত আমি কি পঢ়া মানে কোনোবাই ক'বানে আমি ভূগোলত কি কৰোঁ বাৰু আমি ভূগোলত জিঅ'গ্ৰাফিত আমি পৃথিৱীৰ উপৰিভাগৰ কথা পঢ়োঁ বুজিছানে পৃথিৱীৰ উপৰিভাগৰ আৰু মানে পৃথিৱীৰ বিষয়ে আমি পঢ়োঁ বুজিছানে কি ভূগোলটো সাধাৰণতে কেইটা ভাগত বিভক্ত জানানে মেইন ব্ৰাঞ্চেছ অফ জিঅ'গ্ৰাফি মেইন ব্ৰাঞ্চেছ অফ জিঅ'গ্ৰাফি জানানে তোমালোকে ভূগোলটো প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল টু মেইন ব্ৰাঞ্চেছ ঠিক আছে আকৌ ঠিক তেনেদৰে প্ৰাকৃতিক ভূগোলো ভাগ কৰা আছে আৰু মানৱ ভূগোলটো আকৌ ভাগ কৰা আছে বুজিছা তোমালোকৰ প্ৰথম চেপ্টাৰটো কি তোমালোকৰ কিতাপ অনা নাই নেকি বাৰু আচ্ছা ভেৰি গুড কিতাপবিলাক আনিবা ইয়াৰ পিছত তোমালোকৰ অনা নাই স্কুলৰ পৰা দিয়া আজি আমি প্ৰথম চেপ্টাৰটো হ'ল অৰ্থনৈতিক ভূগোল ইংলিছত ইকনমিক জিঅ'গ্ৰাফি এইটো মানৱ ভূগোলৰ এটা অংশ ঠিক আছে তোমালোকে মেপখন ধৰিব পাৰিছা এইখন পৃথিৱীৰ মেপ নহয় জানো তোমালোকে পৃথিৱীৰ মেপ তোমালোকৰ পৃথিৱীৰ এই মেপখনত আমাৰ মহাদেশ কেইখন মহাদেশ কেইখন ভালকৈ কোৱা হা অঁ নাম কোৱা এছিয়া ইউৰোপ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা অষ্ট্ৰেলিয়া এণ্টাৰ্কটিকা আৰু এখন আছে কি তুমি কেইখন ক'লা 6খন ক'লা ন আৰু এখন কি দক্ষিণ আমেৰিকা কৈছা তুমি উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা কৈছা আৰু এখন কি কোনোবাই ক'ব পাৰিবানে মহাদেশখনৰ নামটো কোৱাচোন কোনোবাই কোৱা তুমি কোৱা নাজানা তোমালোকে ভূগোলৰ প্ৰথমতে তুমি দেশকেইখনৰ নাম মহাদেশকেইখন মহাসাগৰকেইটাৰ নাম জানিব লাগিব আৰু এইটোতো ক্লাছ 5 মানতে পাব লাগে নহয় জানো কি ঠিক আছে বহা তুমি 6খনৰ নাম কৈছা তুমি ঠিকে শুদ্ধ এখনৰ নাম কোৱা নাই আফ্ৰিকাৰ নাম কোৱা নাই কি এছিয়া ইউৰোপ আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা এণ্টাৰ্কটিকা আৰু অচেনিয়া বা অষ্ট্ৰেলিয়া ঠিক আছে আমি অচেনিয়া বা অষ্ট্ৰেলিয়া বুলি কওঁ ঠিক আছে আৰু ইয়াতে তোমালোকে দেখাব পাৰিবা কোনখন মহাদেশখন এইখন এছিয়া এইখন ইউৰোপ এখন অষ্ট্ৰেলিয়া এখন আফ্ৰিকা এখন দক্ষিণ আমেৰিকা আৰু এখন উত্তৰ আমেৰিকা আৰু এইখন হ'ল এণ্টাৰ্কটিকা ঠিক আছে পৃথিৱীৰ সকলোতকৈ ডাঙৰ মহাদেশখনৰ নাম কি এছিয়া সৰুখনৰ নাম কি সৰুখনৰ নাম কি এইবিলাক জানিব লাগিব দেই এইখিনি সাধাৰণ জ্ঞান হয় নহয় ইয়াত তুমি ভূগোল নপঢ়িলেও তুমি জানিব লাগিব এইখিনি হয় নহয় ভূগোল পঢ়িব লাগে নেকি ইয়াৰ কাৰণে নালাগে ন সৰুখন হ'ল অষ্ট্ৰেলিয়া মহাসাগৰ কেইটা কোৱা মহাসাগৰ কেইটা 5টা নাম কেইটা কোৱা এতিয়া নাম কেইটা কি নাম কেইটা
তাৰপিছত আৰু আৰু কোৱা সকলোতকৈ ডাঙৰ মহাসাগৰটোৰ নাম কি? ভাৰত নহয়, পেচিফিক প্ৰশান্ত মহাসাগৰটো সকলোতকৈ ডাঙৰ। 5টা মহাসাগৰ, পেচিফিক, আমি প্ৰশান্ত মহাসাগৰ বুলি কওঁ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰত থকাটো আমি ইংলিছত আৰ্টিক অ'চেন বুলি কওঁ বা উত্তৰ মহাসাগৰ, আৰু তলৰটো চাউথাৰ্ণ অ'চেন, যিটো দক্ষিণ মহাসাগৰ বুলি কয় ন। চ' নামবিলাক জানিব লাগিব দেই, বুজিছা। আজি ইণ্ট্ৰডাক্টৰী ক্লাছ হিচাপে আমি বহুত ভিতৰলৈ নাযাওঁ, কিন্তু এইবিলাক কথা তোমালোকে ইয়াৰ পিছত কিন্তু আমি সুধিলে ক'ব পাৰিব লাগিব, ঠিক আছে। ইয়াৰ পিছত কিন্তু এক্সকিউজ নকৰোঁ। আৰু মই প্ৰথম ক্লাছ বুলি মই পৰীক্ষা পতা নাই, ইয়াৰ পিছত কিন্তু মই পৰীক্ষা পাতিম, প্ৰত্যেক দিনে পৰীক্ষা দিম। মই যেতিয়াই আহোঁ মানে গম পাবা যে এটা পৰীক্ষাও লগত লৈ আহিছোঁ, বুজিছা। মোৰ পৰীক্ষা ধুনীয়াকৈ মই 20 নম্বৰ মানৰ পৰীক্ষা এটা পাতিম, আৰু 18 নম্বৰ মান 5 মাৰ্ক থাকিব। পাছ কৰিব লাগিলে 18 পাব লাগিব, মোৰ পৰীক্ষাই তেনেকুৱা নহয়। আৰু যিয়ে 18 পোৱা নাই, যিমান ধৰা 10 পাইছে, মই 18লৈ 8 ফুট দিম। বুজিছানে? ধৰা 16 পাইছে 2 কিউব পাব, হয় নহয়? 18 পালে খুব নাখায়, বুজিছা নাই? তেনেকৈ ভগাই লোৱা আছে দেই। চ' সাৱধানে থাকিবা, বাৰু ভয় খাব নালাগে, পঢ়িলে পাৰিবা নহয় জানো? নপঢ়িলে মাৰ খাব আৰু, এতিয়া কিছুমানে মাৰ খাই ভাল পায়, হয় নহয়? আৰু আমি এখন আমাৰ দেশ ভাৰত দেশ, হয় নহয়? চ' ভাৰত বুলি কওঁতে ভাৰতৰ ৰাজধানী কি জানানে? হা? নতুন দিল্লী। আৰে ক'বা না, তোমালোকে সন্দেহ কৰি আছা নেকি? মই আজি নামাৰো, টেনশ্যন নল'বা, আজি ক'ব পাৰা তোমালোকে। কেইখন ৰাজ্য? নহয়, আৰু কোনোবাই কোৱা আগতে? নহয়, কিমান বৰ্তমান? 29খন ন, 29। ভুল নকৰিবা দেই। নতুন একেবাৰে লেটেষ্ট ৰাজ্যখনৰ নাম কি? নতুন ৰাজ্যখনৰ নাম কি? একেবাৰে নতুন ৰাজ্যখনৰ নাম কি? বাতৰি কাকত পঢ়া নপঢ়া? হা? বৰ ভাল কথা, নপঢ়িবা দেই এইবিলাক। অলপ পঢ়িবা, বাতৰি কাকত পঢ়িবা, পাৰিলে ঘৰত বাতৰি লয় নলয়? এখন বাতৰি ল'বলৈ ক'বা, এখন অসমীয়া, এখন পাৰিলে ইংলিছ, যদি তোমালোকে ইংলিছটো ভাল কৰিব লাগে, বুজিছা। এছাম ট্ৰিবিউন ল'লে এছাম ট্ৰিবিউনৰ ইংৰাজীখিনি যদি পঢ়া, তোমালোকে নিশ্চয় উপকৃত হ'বা না। চ' কি হ'ল, নতুন ৰাজ্যখনৰ নাম কি? নতুন ৰাজ্যখনৰ নাম কি? কি কোৱা? তেলেংগানা, হয় নহয়? নতুনখনৰ নাম তেলেংগানা। তুমি টোপনি দিছা নেকি? বিহু খালে গ'ল, সেইটো তুমি খাইছা ন? হা? উত্তৰ পূব ভাৰতত কেইখন ৰাজ্য? আমি মানে নৰ্থ ইষ্টৰ বুলি কওঁ ন। নৰ্থ ইষ্টত কেইখন ৰাজ্য? বৰ্তমান আমি কেইখন ৰাজ্যৰে নৰ্থ ইষ্ট গঠিত? কেইখন? ভালকৈ কোৱা। পিছৰ ফালে কোৱা, কেইখন?
চ' আজি আমি মূল্যাংকন কৰি আছোঁ তোমালোকে কিমান জানা মানে আমি জানি ল'ব লাগিব ন সেই হিচাপত পঢ়াব লাগিব ন হয় নে নহয় উত্তৰ পূবৰ 8খন ৰাজ্য জানা নাজানা নামকেইটা ক'ব পাৰিব নে আপোনালোকে আমি উত্তৰ পূবত আছোঁ নাই আমি কোনখন ৰাজ্যত আছোঁ হা অসমত আছোঁ নে সন্দেহটো নাই এইটো তোমালোকৰ যেনেকুৱা তোমালোকে এনচাৰ দিব ভয় কৰি আছা মই ভাবিছোঁ সন্দেহ আছে নেকি অসমত আছোঁ আমি দেই অসমৰ ৰাজধানী কি দিছপুৰ এনেকৈ মাত দিবা তোমালোকৰ মাত শুনিলেহে গম পাম যে তোমালোকে জানা বুলি তাৰপিছত মেঘালয় হয় নহয় মেঘালয় গৈছা নে কোনোবাই নাই যোৱা বাৰু ঠিক আছে মেঘালয়ৰ ৰাজধানী কি হা তোমালোকৰ তহঁতে আমি মেট্ৰিক দিব নিদি পেলাই ক্লাছ 8ত এডমিশ্যন দিব লাগিব উল্টাকৈ দিব লাগিব মানে 7 মানত দিব লাগিব গোটেই ৰাজ্যলৈ মুখস্থ কৰিবলৈ মেঘালয়ৰ ৰাজধানী কি শ্বিলং হয় নহয় মেঘালয় অৰুণাচল প্ৰদেশ ওপৰত আছে নহয় জানো অৰুণাচল প্ৰদেশৰ ৰাজধানী কি হা অলপ জোৰত কোৱা ভাত খাই আহিছা নাই 11টামান বজাত দেৰি তোমালোকৰ এতিয়া 11টা বাজিল ভাত পানী খাই আহিছা অলপ জোৰত খোৱা হয় নহয় তোৰ অসুবিধা আছে নেকি নে তুমি গান চান কোৱা নেকি কণ্ঠনলি বেয়া হৈ বোলে লাহে লাহে পাইছা নেকি কোনোবা গায়ক আছে নেকি গায়ক গায়িকা হা সিহঁতকেইটা মাত দিয়া নাই সিহঁতে কণ্ঠনলি বেয়া হয় বুলি কোৱা নাই ন মাত দিয়া নাই ন এনেকৈ নহ'ব দেই এনচাৰ দিলেহে কিমান স্মাৰ্ট গম পাম নহয় জানো আৰু কি অসম মেঘালয় অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ হয় না মিজোৰাম ত্ৰিপুৰা আৰু ছিকিম এতিয়া গোটেইখনৰ ৰাজধানী জানা নাজানা অসম মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ ক'লো নাগালেণ্ডৰ জানানে কোনোবাই নাগালেণ্ডৰ ৰাজধানী কি তুমি মনে মনে আছা কোৱাচোন তুমি আপোনাৰ একদম চুলিচ পাই স্পাইক কৰিলে নহ'ব এনচাৰো যিমান জানিব লাগিব কোৱা গায়িকা কোৱা কোনটো গায়িকা কোৱা চ' ঠিক আছে বাৰু তোমালোকে ভালকৈ পঢ়িবা দেই মই বুজি পালোঁ আজি তোমালোকে যদি ৰাজধানীখনে নাম নাজানো তেতিয়াহ'লে অসুবিধা ন তোমালোকে আকৌ উত্তৰ পূবৰ ৰাজধানীখনে নাম নাজানিলে বেয়া কথা নহয় নহয় তুমি আৰু কেৰেলাৰ ৰাজধানী সুধিব লাগিলেতো ভয় মানে মই অপৰাধ কৰাৰ নিচিনাই হ'ব না চ' নাগালেণ্ডৰ ৰাজধানী হ'ল কহিমা ঠিক আছে কহিমা মিজোৰামৰ কি হা আইজল ত্ৰিপুৰাৰ আগৰতলা এতিয়া মণিপুৰৰ কি ইম্ফল ছিকিমৰ কি গেংটক তো গোটেইখনৰ এতিয়া মই ক'লোঁ মনত থাকিবতো আমাৰ উত্তৰ পূবৰ এইখনো ক'লোঁ আৰু বাকীখন তোমালোকে ঘৰত চাই আহিব ঠিক আছে কিবা অসুবিধা এতিয়া বাৰু আজি তোমালোকৰ কিতাপ আনাই নাই অৰ্থনৈতিক ভূগোল বাৰু মই জাষ্ট ইন্ট্ৰডাকশ্যনটো আমি আৰম্ভ কৰিম দেই অৰ্থনৈতিক ভূগোলত আমি কিহৰ কথা পঢ়োঁ সাধাৰণতে সম্পদ বুজিছেনে সম্পদ তাৰ বিতৰণ তাৰ উপভোগ তাৰ বিনিময় ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ বুজিছা স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় বুজিছেনে মানে অৰ্থনৈতিক ভূগোলত ধৰা যিকোনো এটা সম্পদটোৰ বিষয়ে তাক কেনেদৰে ব্যৱহাৰ কৰোঁ
তাৰ কেনেদৰে আমি ধৰক আমি বিতৰণ কৰোঁ সেইবিলাকৰ ওপৰত আমি অধ্যয়ন কৰোঁ বুজিছা অৰ্থনৈতিক ভূগোল কি হয় কৈছিলোঁ মানৱ ভূগোলৰ এটা অংশ হয়নে চ' ইয়াতে আমি প্ৰথমতে কি কৰোঁ অৰ্থনৈতিক ভূগোলৰ পৰিসৰ বা শাখাসমূহ চ' ইকনমি বুলি কোৱাৰ লগে ইয়াৰ বৃত্তি আমি বৃত্তিটোৰ কথা আমি গুৰুত্ব দিওঁ ন কেনেকৈ আমি ইকনমিকেলি আমি কেনেকৈ মানে কি বৃত্তিটো কি চ' তোমালোকে বৃত্তি পাইছানে আগতে বৃত্তি পঢ়িছা নাই আগতে চ' অৰ্থনৈতিক পৰিসৰটো কেনেকুৱা অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি অৰ্থনৈতিক কাৰ্যটোৰ আন কি পৰিঘটনাৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যটোৰ য'ত আছে তাতে কিয় হৈছে অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাৰ পৰিৱৰ্তে আন এঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নেকি এই 5টা প্ৰশ্নৰ আমি আচলতে উত্তৰটো বিচাৰিয়েই অৰ্থনৈতিক ভূগোলত এই 5টা প্ৰশ্নৰ আমি উত্তৰ বিচৰা সাধাৰণতে পৰিলক্ষিত হয় বুজিছানে কিন্তু পাছত এনে ধৰা এতিয়া মই এটা উদাহৰণ দিছোঁ এটা ধৰা তোমালোকে আমাৰ তীখা ক'ত উৎপন্ন হয় জানানে দুৰ্গাপুৰত লোহা যে আমাৰ ৰডবিলাক যে আহে দুৰ্গাপুৰৰ ৰড বুলি কয় দেখিছানে চ' দুৰ্গাপুৰত কিয় অৱস্থিত আমি অৰ্থনৈতিক ভূগোলত সেই বিষয়ে পঢ়োঁ কিয় অৱস্থিত তাত তোমালোকে ক'ব পাৰিবানে কাৰণ হয়তো তাৰ ওচৰতে ক'ৰবাত লৌখনি আছে নহয় জানো যাতে ওচৰতে আনিব পৰা ব্যৱস্থা আছে হয় নহয় তাৰ আৰু এটা কাৰণ হ'ব পাৰে ধৰা লৌখিনি গলাব লাগে নহয় জানো গলালেহে তাৰ বিশুদ্ধতাটো প্ৰমাণ হয় চ' বিশুদ্ধ কৰিবলৈ আমি কয়লা লাগিব গলাবলৈ সেইকাৰণে ওচৰতে কয়লা খনিও আছে বুজিছেনে সেইকাৰণে হয়তো তাত অৱস্থিত বুজিছেনে নাই সেইবিলাক কথা আমি লক্ষ্য কৰিব লাগিব কি কাৰণত আমি সেই জেগাটোত লৌহ খনিটোত পাতিছোঁ এইবিলাকৰ কথা আমি অৰ্থনৈতিক ভূগোলত পঢ়োঁ তোমাকে পঢ়ি কৰিছে অঁ ঠিক আছে ঠিক আছে মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য 4 প্ৰকাৰৰ হয় নহয় মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য 4 প্ৰকাৰৰ প্ৰথমটো কি প্ৰাথমিক বৃত্তি হয় নহয় বা প্ৰাইমেৰী অকুপেশ্যন প্ৰাথমিক বৃত্তি মানে কি কোনোবাই ক'ব পাৰিবা প্ৰাথমিক বৃত্তিত আমি কি কৰোঁ প্ৰাথমিক বৃত্তি হ'ল একেবাৰে আগৰ দিনৰ পৰা প্ৰথমতে কৰা বুজিছা বা ডাইৰেক্ট আমি কি প্ৰকৃতিৰ পৰা ডাইৰেক্ট কালেক্ট কৰোঁ সেইটো প্ৰাথমিক বৃত্তি বুলি কোৱা হয় বুজিছানে যেনে ধৰা মাছ মৰা প্ৰকৃতিৰ পৰা কৈছোঁ ন নদীত মাছ মাৰিছোঁ বা জংঘলত গৈ খৰি কাটিছোঁ সেইবিলাক প্ৰাথমিক বৃত্তিত পৰিব বুজিছা তোমালোকে পঢ়িছানে নাই এইখন কিতাপ পঢ়াই নাই ন তোমালোকে পাইছানে নাই কিতাপখন পাইছাতো পঢ়া নাই ন যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাকৃতিক বৃত্তি বোলে প্ৰাথমিক বৃত্তি বোলে হা বুজিছানে প্ৰকৃতিৰ পৰা লয় মানে ডাইৰেক্টলি লয় বুজিছা ডাইৰেক্টলি বুলি কওঁতে আমি মাছ মৰা উদাহৰণবিলাকো দিয়া আছে যেনে খেতি কৰা খেতিটো আমি ডাইৰেক্ট মাটিত কৰিছোঁ হয় নহয় আমি কৃষি কাৰ্য
মাছ ধৰা কাৰ্য, বন সম্পদ আহৰণ। বন সম্পদ বুলি কওঁতে গছৰ ডাল, আমি জুই জ্বলাবৰ কাৰণে গছৰ ডাল, হয় নহয়, সেইবিলাক আমি প্ৰাথমিক ভিত্তিত আনো। খনিজ সম্পদ আহৰণ। খনিজ সম্পদ বুলি কওঁতে ধৰা আমি নিমখো আমি সাগৰৰ পৰা কালেক্ট কৰোঁ, নহয় জানো। আগৰ দিনত কিছুমান জেগাত হয়তো নিমখৰ খনি আমি এতিয়াও তেনেকুৱা ধৰা ফৰেষ্ট কিছুমানত আমি পাওঁ, চল্ট লিক বুলি কয়, য'ত নেকি মাটিত নিমখ পোৱা যায়, চল্ট লিক বুলি কয় সেইবিলাকক দেই। দ্বিতীয় বৃত্তি কি? দ্বিতীয় বৃত্তি কি? নিজৰ প্ৰয়োজন অনুসৰি তাক ব্যৱহাৰ কৰা, হয় নহয়। যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ যোগী কৰি তোলা হয়, তাকে দ্বিতীয় বৃত্তি বোলা হয়। যেনে শিল্পাদন প্ৰক্ৰিয়া, বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদি। এতিয়া চোৱা, আমি লৌহ খনিৰ পৰা ডাইৰেক্ট লোহাটো নাপাওঁ, পাওঁ নহয়, এইটো পাহাৰ এখন তাৰ পৰা কাটি আনো নহয়, সেইটো কিন্তু মানুহে যেতিয়া সেইটো পিউৰিফাই কৰে, মানুহে সেইটো যেতিয়া ব্যৱহাৰ উপযোগী কৰে, এই ৰডডাল, এই লোহাডাল আমি কি কৈছোঁ, ডাইৰেক্ট আমি প্ৰকৃতিৰ পৰা পোৱা নাই, সেইটো সংশোধন কৰাৰ পিছতহে আমি লোহাডাল পাইছোঁ, নহয় জানো। যেনেকৈ তেল, পেট্ৰল, ডিজেল এইবিলাক কি কৰা হয়, ওলাই তাৰ আকৌ পিউৰিফাই কৰা হয়, হয় নহয়, তাৰপিছত পাইছোঁ। এতিয়া আমি ধান ডাইৰেক্ট খাওঁ নেকি? ধান ডাইৰেক্ট নাখাওঁ নহয়, খাওঁ জানো। তাক আমি বানো, তাৰ পৰা চাউল ওলাওঁ, চাউলটো খাওঁ, হয় নহয়। তাৰ পৰা তোমালোকে যিকোনো ধৰণৰ পিঠাগুড়িৰ পৰা যিকোনো ধৰণৰ তোমালোকক যেনেকুৱাকৈ লাগে তেনেকুৱাকৈ তোমালোকে বনাই লোৱা, হয় নহয়। ঠিক তাকে আমি দ্বিতীয় বৃত্তি বোলো। আমি মানে প্ৰথম বৃত্তিত আমি ডাইৰেক্টলি আমি আনিছোঁ, দ্বিতীয় বৃত্তিত কিন্তু আমি পিউৰিফাই কৰিছোঁ, বুজিছা, আনি আমাৰ নিজৰ ব্যৱহাৰযোগ্য কৰিছোঁ, বুজিছানে। তুমি এই ডেস্কখন ডাইৰেক্ট জংঘলৰ পৰা এনেকৈ ডেস্ক হিচাপত অহা নাই, গছডাল আনিছা, কাটিছা, এনেকুৱা বনাইছা, হয় নহয়। তোমাক যেনেকুৱাকৈ লাগে তেনেকুৱাকৈ বনাইছা, হয় নহয়। এইটো দ্বিতীয় বৃত্তিৰ মানুহখিনিয়ে কৰিব, বুজিছা, দ্বিতীয় বৃত্তিত থকাখিনি। এতিয়া তৃতীয় বৃত্তি কি? তৃতীয় বৃত্তি বা টাৰ্চিয়াৰী অকুপেশ্যন কি? এতিয়া তৃতীয় বৃত্তিটো কি? প্ৰথম আৰু দ্বিতীয়টোৰ কি হ'ব? প্ৰথম আৰু দ্বিতীয়টো মানে যেতিয়া ব্যৱহাৰ, সেই দুটাৰ মিলি যেতিয়া ব্যৱহাৰযোগ্য হ'ব, যেনে ধৰা যাতায়াত, ট্ৰেন্সপৰ্টেশ্যন, এই তৃতীয় বৃত্তিত আহিব, বুজিছা। টাৰ্চিয়াৰী অকুপেশ্যনত কি হ'ব? কি হ'ব? যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায়, তাকে তৃতীয় বৃত্তি বোলে। ধুনীয়াকৈ দিয়া আছে ন। যেনে যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰী, পৰ্যটন, যোগাযোগ আদিৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যসমূহ, বুজিছা। তাৰমানে যাতায়াতটো কি? প্ৰথম বৃত্তিও নহয়, দ্বিতীয় বৃত্তিও নহয়, ই তৃতীয় বৃত্তি। ইয়াত তুমি প্ৰকৃতিৰ পৰা একো কৰিব নালাগে জানো। প্ৰথম বৃত্তিৰ মানুহখিনিয়ে খনিজখিনি আনিলে, দ্বিতীয় বৃত্তিয়ে তাক নিজৰ আকাৰত দিলে, গাড়ীখন বনালে। তৃতীয় বৃত্তি মানুহজনে আৰু গাড়ীখন আৰু বনাব নালাগে বা খনিজ আনিব নালাগে, সি অট'মেটিক পালে, সি চলালে, তাৰ পৰা সি ইনকামটো পালে ন, তাৰ পৰা সি পইচা ইনকাম কৰিছে, হয় জানো। তৃতীয় বৃত্তিত আহিব, হয় নহয়। বজাৰ, এতিয়া বজাৰত কি হয়, বজাৰত কেতিয়াবা কি হয়, বেপাৰীবিলাকে সাধাৰণতে নিজে কিছুমানে খেতি কৰে নিশ্চয়, কিন্তু বেছিভাগে কিছুমানে কি কৰে, বজাৰত গৈ কিনি আকৌ তাৰ পৰা আকৌ বজাৰখন কৰে, নহয় জানো। এতিয়া গেলামাল দোকানী এজনেতো নিজৰ ঘৰততো আৰু দালি চাউল খেতি নকৰে, হয় নহয়।
তেওঁ বেলেগে কৰিছে, সেইটো আনিছে, তেওঁ বিক্ৰী কৰিছে আকৌ, হয় নহয়? তাৰ পৰা তেওঁ কিবা এটা লাভ কৰিছে, সেইটো তৃতীয় বৃত্তিত আহিব, বুজিছেনে? বা চতুৰ্থ বৃত্তি কি আকৌ? এইটো এক্সট্ৰিম কোৱাটাৰনাৰী অকুপেশ্যন বুলি কয়। এইটোত কি হয়, যি কাৰ্যৰ দ্বাৰা দ্বিতীয় আৰু তৃতীয় বৃত্তিসমূহ অধিক সুচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰে, তাকে চতুৰ্থ বৃত্তি বোলা হয়। যেনে বেংক বা বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসন, শিক্ষা গৱেষণা আদিৰ লগত জড়িত কাৰ্যক্ৰম। এতিয়া তোমালোকে কোনটো বৃত্তিত আছা? তোমালোকৰ বৃত্তিটো কি জানানে? তোমালোকে কোনটো বৃত্তিত আছা? শিক্ষাটো কি চতুৰ্থ বৃত্তিত হয় ন? মানে কি, ই সুচল কৰে। তোমালোকে যদি পঢ়ি শুনি বেপাৰ কৰা, তেতিয়া তোমালোকৰ বেপাৰটো আৰু ভাল হয় নহয়? তোমালোকে অংক জানিবা, এজন অংক নজনা মানুহে বেপাৰ কৰিলে লাভ হ'ব জানো? নহ'ব ন? তোমালোকে যদি অলপ পঢ়ি শুনি বেছিকৈ হয়, তোমালোকৰ কাৰণে বেছি সুবিধা হ'ব, বুজিছেনে? এইটোৱে মানে বাকীকেইটা বৃত্তিক বেছি সুচল, বেছি ফলপ্ৰসূ কৰি তোলে, বুজিছা? দ্বিতীয় তৃতীয় আৰু দ্বিতীয় তৃতীয় বেছি সুচল আৰু বেছি উপযোগী কৰি তোলে, বুজিছেনে? গৱেষণা কৰিলে কি হ'ব, ধৰা কিছুমান এতিয়া গৱেষণা কৰি আমি এতিয়া আজিকালি নেনো টেকন'লজিলৈ গৈছে, নহয় জানো? আমি প্ৰত্যেকটো বস্তু গৱেষণা কৰাৰ কাৰণে সুচল হৈ গৈছে। আগতে কি আছিলে, এটা কম্পিউটাৰ এই ঘৰটোমান আছিলে, বুজিছা? এতিয়া এই মোবাইলটো এটা কম্পিউটাৰ নিচিনা, হয় নহয়? চ' এইটো গৱেষণা কৰি এতিয়া মানে টেকন'লজিটো ইমান পাইছে, বুজিছা? চ' এইটো সুচল কৰি দিলে। আগতে তুমি কম্পিউটাৰ এটা লৈ ফুৰিব নোৱাৰা, কিন্তু এতিয়া লৈ ফুৰিব পাৰা, হয় নহয়? সেইটো কি কৰিছে, সুচল কৰিছে, মানুহৰ কাৰণে সুচল হৈছে, বুজিছা? তুমি কোৱা নষ্ট কৰি থকা যেন লাগিছে। তৃতীয় বৃত্তি কোৱা। প্ৰকৃতিৰ পৰা আহৰণ কৰি আমাৰ সুবিধা হিচাপে বনাই হ'ব, তেতিয়া নাথাকাকৈ ক'লেও হ'ব, মই বুজি পালেই হ'ল না। সামগ্ৰী প্ৰস্তুত কৰি আমাৰ ওচৰত লৈ আহে। উদাহৰণ কি? কাপোৰ আৰু কাপোৰ পাই গ'ল, তুমি কোৱা। বহা। কৃষিকাৰ্যৰ দ্বাৰা প্ৰাথমিক বৃত্তি আৰু দ্বিতীয় বৃত্তি একেলগে হৈ থাকে। যাতায়াত পৰিবহণ আৰু একেলগে হৈ যায়, মানে প্ৰথম বৃত্তি নকৰিলে একেলগে কৰি দিব পাৰিম। মই বুজাব পৰা নাই নেকি? তোমালোকে বুজি পোৱা নাই নেকি? বুজি পাইছা নাই? অলপ আছে ন, মই বুজাব পৰা নাই। প্ৰথম বৃত্তি বা প্ৰাথমিক বৃত্তি বা ইংৰাজীত প্ৰাইমেৰী অকুপেশ্যন, চ' প্ৰাথমিক বৃত্তিটো কি, ডাইৰেক্টলি আমি প্ৰকৃতিৰ পৰা লওঁ, বুজিলানে? প্ৰকৃতিৰ পৰা ডাইৰেক্টলি লওঁ, খেতি কৰোঁ, মাছ মাৰোঁ, আমি খৰি আনো, ফল মূলৰ কথা কৈছিলা ন? ফল মূল আহৰণ প্ৰকৃতিৰ পৰা লৈছোঁ, হয় নহয়? সকলো প্ৰাইমেৰী অকুপেশ্যন বা প্ৰাথমিক বৃত্তিত আহিব। এতিয়া দ্বিতীয় বৃত্তিটো কি বা ছেকেণ্ডেৰীটো কি, প্ৰকৃতিৰ পৰা আহৰণ কৰিলোঁ যি প্ৰথম বৃত্তিত, সেইখিনি সংশোধন, বুজিছানে? সেইখিনিক আমি ঠিক কৰিলোঁ। ধৰা ধানটো আমি প্ৰকৃতিৰ পৰা ল'লোঁ, খেতি কৰিলোঁ, ধান পালোঁ, কিন্তু আমি ধান ডাইৰেক্ট খাওঁ নেকি? নাখাওঁ। সেই দ্বিতীয় বৃত্তিৰ কামটোত কি হ'ব, এই ধানটোৰ পৰা আমি চাউলটো ওলাম, বুজিলা নাই? সেইটো হ'ল দ্বিতীয় বৃত্তি। এতিয়া তৃতীয় বৃত্তিটো কি? তৃতীয় বৃত্তিত এই প্ৰথম দ্বিতীয়টোৰ কাৰণে সুবিধা কৰা। ধৰা ধানটো ক'ত আছে? ধৰা তুমি ধানটো কলাইগড়ত আছে, তুমি ইয়ালৈ আনিব লাগে, সেইটো তুমি কিহেৰে আনিবা? যাতায়াত, কিবা গাড়ীৰে আনিবা, বুজিছানে?
সেইটো তৃতীয় বৃত্তিৰ মানুহখিনি কৰিব বুজিছা নে নাই তেওঁলোকে ধানটো তোমাৰ তেওঁলোকক ধানো নালাগে চাউলো নালাগে তেওঁলোকে গাড়ীৰে আনি তোমাক দি থৈ যাব বুজিছা বুজিলানে সেইটো তৃতীয় বৃত্তিত কৰিব বুজিলা নে নাই এটা চতুৰ্থ বৃত্তিটো কি এই দ্বিতীয় আৰু তৃতীয়টো আৰু সুচল কৰি তোলা আৰু উপভোগ্য কৰি তোলা বুজিছানে আৰু সহজ কৰি তোলা বুজিলা নাই এতিয়া আমি আজিকালি তোমালোকে অনলাইন অৰ্ডাৰ কৰিব পাৰা হয় নহয় যিকোনো বস্তু এটা তোমালোকে অনলাইন অৰ্ডাৰ কৰিব পাৰি নোৱাৰে এমাজন ফ্লিপকাৰ্ট স্নেপডিল এইবিলাকত অনলাইন অৰ্ডাৰ কৰিব পাৰি সেইটো কি যিটো চতুৰ্থ বৃত্তি মানে ইমান মানে তেওঁলোকে গৱেষণা বা এইবিলাক কৰি কি কৰিছে এইটো সুচল কৰিছে তুমি এতিয়া ঘৰত বহিয়ে অৰ্ডাৰ কৰিলে ঘৰলৈ আহিব হয় নহয় তুমি চাউলো কিনিব পাৰা তেনেকৈ তুমি চাহপাতো কিনিব পাৰা তেনেকৈ হয় নহয় সেইটো সুচল কৰিছে সেইটো কোনটো সুচল কৰিছে চতুৰ্থ বৃত্তিৰ লগত জড়িত মানুহখিনি বুজিছানে বুজিলা নাই এতিয়া ক'ব পাৰিব নেকি বুজিছা নাই কি বুজিছা প্ৰথমটো বুজিছা নাই কিনো প্ৰথমটো প্ৰকৃতিৰ পৰা আহৰণ কৰা অঁ প্ৰকৃতিৰ পৰা আমি পোনপটীয়াকৈ আহৰণ কৰোঁ ডাইৰেক্টলি মানে পোনপটীয়াকৈ হয় নহয় প্ৰকৃতিৰ পৰা আমি ডাইৰেক্টলি আহৰণ বুজিলা উদাহৰণবিলাকো তেনেকৈ পাইছা কি কি উদাহৰণ হ'ব মাছ কি মাছটো প্ৰকৃতিত আছে বুজি পাব কি ধৰা ধৰিব লাগিব তাৰপিছত পঢ়িয়া বহুত বেছি পঢ়ে দেই এনেকৈ দ্বিতীয় বৃত্তিটো কি এতিয়া বুজি পালা সুবিধা কৰিছে সুচল কৰি দিলোঁ দেই এতিয়া চোৱা বাবা তোমালোকে এতিয়া বৃত্তি কি সেইটো ক'ব পাৰিবা নহয় বৃত্তি কি হোৱাট ইজ অকুপেশ্যন আমি বৃত্তিৰ কথা পঢ়িলোঁ প্ৰাথমিক দ্বিতীয় তৃতীয় চতুৰ্থ বৃত্তি কি সাধাৰণতে বৃত্তিটো কি হা কোৱা সিদ্ধান্ত ল'বলৈ বৃত্তি কৰা বৃত্তি কি বৃত্তি হ'ল আমি মানুহ হিচাপে জীয়াই থাকিব লাগিলে কিবা নহয় কিবা এটা বৃত্তি কৰিব লাগিব নহয় জানো মানে কি বৃত্তিৰ সহায়ত আমি আহৰণ কৰোঁ এটা চাকৰি বা এটা প্ৰফেশ্যন মানে কি আমি কিবা এটা কৰি যিটো কৰি খোৱা মানে বৃত্তি চাকৰিটো এটা বৃত্তি হয় নহয় মানে চাকৰি কৰে ঠিক তেনেদৰে আমি বৃত্তি এই বৃত্তিবিলাকৰ ভাগ আছে প্ৰথম দ্বিতীয় তৃতীয় আৰু চতুৰ্থ হয় নহয় এতিয়া যিটো কাৰ্যৰ দ্বাৰা মানে তুমি চলিব পাৰিবা নহয় জানো ধৰা তুমি আমাৰ খেতিয়ক মানুহখিনি আছে ধৰা খেতিয়কটো এটা বৃত্তি তেওঁ কি কৰিছে খেতি কৰি জীয়াই হয় নহয় খেতি কৰিছে তাৰপৰা ধান পাইছে তেওঁ খাইছে তেনেকৈ জীয়াই হয় নহয় আকৌ কিছুমানে খেতি নকৰা চাকৰি কৰি জীয়াই আছে নাই আকৌ কিছুমানে কি কৰিছে গাড়ী চলাইছে তেনেকৈও জীয়াই আছে কিছুমানে দোকান দিছে তেনেকৈও জীয়াই আছে এইবিলাক দোকানী খেতি এইবিলাক তেওঁলোকৰ বৃত্তি বুজিছেনে নাই চ' তোমালোক ভালে আছা ঠিক আছে চ' বৰ হৈ গ'ল আমি প্ৰথম ক্লাছতে ভালকৈ আহিব নাই অৰ্থনৈতিক ভূগোলত আমি কি কৰোঁ এটা জাগা এটাৰ তাৰ অৰ্থনৈতিক দিশ তাৰ অৰ্থনৈতিক উন্নয়ন সেইবিলাক আমি নিৰ্ণয় কৰিব চাওঁ বুজিছেনে এতিয়া ধৰা আমাৰ ইয়াতে কি হয় অৰ্থনৈতিক ভূগোলত আমি সম্পদসমূহৰ বিষয়ে পঢ়োঁ সাধাৰণতে সম্পদসমূহৰ বিষয়ে পঢ়োঁ এতিয়া সম্পদ কি জানানে তোমালোকে কোনোবা সম্পদ কি ক'ব পাৰিবানে কি হ'ল
এতিয়া জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুৱেই সম্পদ, হয় নহয়? এতিয়া এই ডেস্কখন সম্পদ হয় নহয়? হয় নহয়? হয়, কাৰণ ই জৰুৰী, মানুহজনৰ কাৰণে জৰুৰী হৈছে, বুজিছানে? তোমালোক সম্পদ হয় নহয়? তোমালোক সম্পদ হয় নহয়? হয়নে নহয়? হয়, কাৰণ কি আমি মানৱ সম্পদত তোমালোকক কৰোঁ। কি হয়, তোমালোকৰ পৰাও আমি ভৱিষ্যতে আমাৰ সমাজখনৰ কিবা এটা সহায় হ'ব বুলি আমি ধৰি লওঁ, বুজিছানে? তোমালোকে ধৰা এজন শিক্ষক হ'লা বা এজন ডক্তৰ হ'লাগৈ, তেতিয়া কি হ'ব, সমাজখনৰ কাৰণে তোমালোকৰ অৱদান থাকিব, তোমালোকৰ সমাজখন ঠিকে ৰখাত সহায় কৰিব, হয় নহয়? বুজিছানে? সেইকাৰণে তোমালোককো আমি মানৱ সম্পদ হিচাপে ধৰোঁ। সেইকাৰণে সম্পদ মানে কি, সকলোবোৰ প্ৰয়োজনীয় বস্তু, মানৱ জীৱনত সকলোবোৰ প্ৰয়োজনীয় বস্তু আমি সম্পদ বুলি কওঁ। এতিয়া আমি যেতিয়া আমি ধৰা লোহাৰ পৰা আমি একো বস্তু বনাব নাজানিছিলোঁ, তেতিয়া আমি লোহটো সম্পদ বুলি কৈছিলোঁ নেকি? নহয়, তেতিয়া সম্পদ নাছিল, কাৰণ তাৰ পৰা আমি আমাৰ উপযোগী একো বস্তু পোৱা নাছিলোঁ। কিন্তু যেতিয়া জনা হ'লোঁ, তেতিয়া এইটো সম্পদ হ'ল, বুজিছানে? বুজিলা? কি এতিয়া সম্পদ মানে কি? দে মাতি মাতিয়ে কৰ মানৱ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলা। সকলোবোৰ বস্তু, বুজিছানে? আমি কোনো এটা বস্তুকে আমি সকলো বস্তু যিবোৰ দৰকাৰ আমাৰ কাৰণে সকলোবোৰ বস্তুৱেই সম্পদ, বুজিছানে? ইংৰাজীত ৰিচোৰ্চ, আমি ৰিচোৰ্চ বুলি কওঁ, বুজিলা? চ' আজি আমি যিহেতু ইণ্ট্ৰডাক্টৰী, আজি আমি এনেই জাষ্ট ইণ্ট্ৰডাকশ্যন হিচাপে আমি এনেকৈ গৈছোঁ। ইয়াৰ পিছত যেতিয়া মই ক্লাছ সাধাৰণতে মোৰ দেৰি হ'ব দেই, মই মাহত এটা মাহে ক্লাছ কৰিবলৈ পাওঁ, যদি কেতিয়াবা নাপাবও পাৰোঁ। মই যোৱা বছৰটোত এবছৰত মই 4টা ক্লাছ কৰিছোঁ, মোৰ মানে সময়ে নাথাকে, বুজিছা? চ' মই যেতিয়াই আহোঁ, ইয়াৰ পিছৰ ক্লাছত যেতিয়াই আহিম, এদিনত এটাকৈ ক্লাছ কৰিবলৈ যত্ন কৰিম, ঠিক আছে? দিনটো ক্লাছ মানে দিনটো নহয়, 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত আমি আজিৰ নিচিনাকৈ নাযাওঁ, মানে ইয়াৰ পিছত আমি সৰহকৈ যাম, বুজিছা? তোমালোকে মই প্ৰথম দিনা পঢ়াই গ'লোঁ, তোমালোকৰ দ্বিতীয় দিনত কিবা যদি তাৰ বুজি নোপোৱা থাকিলে সেইখিনি লৈ আহিবা, তোমালোকৰ প্ৰব্লেমখিনি লৈ আহিবা, আৰু সেই প্ৰব্লেমখিনি মই পাৰিলে তোমালোকক সহায় কৰিম, ঠিক আছে? ইয়াৰ পিছত তোমালোকে তেনেকৈ কৰিব লাগিব। আজিও তোমালোকে ইয়াৰ পিছত যদি কিবা বুজি পোৱা নাই, তোমালোকে অহা ক্লাছটোৰ কাৰণে ৰেডি কৰি থৈ দিবা, ঠিক আছে? মই তেতিয়া আহিম, ধৰা ই গম পাব, ই গম পালে তোমালোকক ক'ব, ঠিক আছে? তেতিয়া তোমালোকৰ যদি কিবা বুজি পোৱা নাই, ভিত্তি কি বুজি নাপালা, আকৌ এবাৰ বুজিবা, কোনো কথা নাই। ইয়াতে তোমালোকে যে আজিকালি যে পাৰিবা এনেকুৱা কথা নহয়, কিন্তু তোমালোকে বুজি পাব লাগিব। আৰু যিহেতু তোমালোকে ক্লাছ 10ৰ ষ্টুডেণ্ট, নহয় জানো? চ' তোমালোকৰ মেট্ৰিক দিব লাগিব অহা বছৰ মানে আৰু এটা বছৰ আছে তোমালোকৰ, বাট নট 365, 365 দিন কিন্তু নাই, হয় নহয়? চ' তোমালোকে পঢ়া আৰম্ভ কৰিছানে নাই বাৰু? বেলেগ বাৰু ভূগোল পঢ়া নাই, মই বুজিয়ে পাইছোঁ, বাকী কিবা পঢ়িছানে নাই? হা? তোমালোকে ঘণ্টাত মানে কিমান ঘণ্টাকৈ পঢ়া? হা? কি হ'ল? ঘণ্টা হিচাপত যোৱাই নাই নেকি? ঘণ্টা হিচাপত যোৱাই নাই ন? তোমালোকে ৰাতিপুৱা কেইটামান বজাত উঠি আছা এতিয়া? আজি উঠি আহিছা? 5:30 উঠা? বা ভাল চলিব। 5:30 নাই 5টা 5টা 5:30 5:30
বাপৰে তোমাৰ কি তোমাক দিছো তোমাৰ বাপৰে কি কৰা তোমালোকে হে কি হোৱাটছআপ কৰা নেকি হোৱাটছআপ আছে নে তোমালোকৰ ফেচবুক একো নাই তোমাক কৈ দিম নেকি তোমালোকৰ মা দেউতাক এটা মোবাইল দিবলৈ তোমাৰ আছে না হোৱাটছআপ কৰা না ফেচবুক কৰা কম্পোজ চলিছে গম পাইছোঁ কৰিব লাগে হয় নহয় চাৰে পাঁচটাত কি কৰা হয় এতিয়া সেইটো কৈছোঁ অকণমান টিউশ্যন গৈ আছে মানে এতিয়া আচ্ছা সেইকাৰণে উঠা নহ'লেতো তাৰ আগত উঠা আচ্ছা কেতিয়া উঠা মানে টিউশ্যন নাথাকা আছিলে কিমান সদায় থাকে দেওবাৰো থাকে তহঁততো মাৰি পেলাব দে মৰি যা তই টিউশ্যনে যদি কৰি আছে ইয়াতো টিউশ্যন দেওবাৰৰ শান্তি নাই আকৌ হাতি পেলা আছে তহঁতে খেলা বেয়া একো নকৰ একো নাই মোবাইলতে কিবা গেম খেলা নখেলা পাবজি খেলা ক্লাছ শেষ মই এতিয়া ইহঁতৰ এয়া কৰি আছোঁ